নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল n.d'skitchennvlogsলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই এটা বিশেষ পিঠা ৰেচিপি লৈ আহিছোঁ। পিঠা আমাৰ অসমীয়া মানুহৰ অতি প্ৰিয় বস্তু, কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে পিঠা খোৱাতকৈ বাহিৰৰ এইবিলাক পিজ্জা বাৰ্গাৰ এইবিলাক খাই ভাল পায়। কিন্তু সেই পিঠাবিধে যদি আমি নতুনকৈ ভালকৈ ডিজাইন দি বা সোৱাদ লগাকৈ বনাই দিওঁ, সিহঁতে নিশ্চয় খাব বিচাৰে। সেয়েহে মই নতুন নতুন পদ্ধতিৰে পিঠাবিলাক বনাওঁ আৰু সেই আপোনালোকৰ লগত পদ্ধতিটো মিলে না নিমিলে, আপোনালোকে কি পদ্ধতিত কৰে, সেয়েহে মই আপোনালোকৰ লগত মোৰ যিটো পদ্ধতি মই শ্বেয়াৰ কৰোঁ বুলি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। তাৰে আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰি থওঁ যে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ। মই আগতে কৈছোঁৱে যে মই আজি ভাপত দিয়া এবিধ বিশেষ পিঠা বনাম। তাৰ বাবে মোক লাগিব এইখিনি মই গুড়া লৈছোঁ, চাউলৰ গুড়ি, মানে ভাত খোৱা চাউলৰ যিকোনো চাউলৰে গুড়ি হ'লেই হ'ল আৰু মাত্ৰ বৰা চাউলৰ গুড়ি নালাগে, ভাত খোৱা চাউলৰ গুড়ি এইখিনি মই লৈছোঁ আন্দাজ অনুসাৰে। এয়া মোৰ নাৰিকল মই মিক্সিত মাৰি লৈছোঁ। এয়া মোক লাগিব গুড়, এইখিনি অকণমান নিমখ ল'ম মই, আৰু মোক পানী লাগিব। পানী বেছি নালাগে বাৰু, তথাপিতো মই এইখিনি লৈছোঁ। তেনেহ'লে মই আৰম্ভণি কৰোঁ। প্ৰথমতে মই ইয়াতে গুড়িখিনি মানে কি নাৰিকলৰ গুড়িখিনি দি ল'লোঁ। নিমখখিনি আন্দাজ অনুসৰি এইখিনি নিমখ লাগিব মোক, ইয়াতে এইখিনি দিলোঁ বাৰু। আৰু ইয়াতে মই গুড়িখিনি দি ল'লোঁ প্ৰথমতে। তাৰপিছত মই এইখিনি ভালকৈ মাৰি ল'ম, এনেকৈ মিহলাই ল'ম। ইয়াতে মই এতিয়া অলপ অলপকৈ পানী দি যাম। বেছি পানী নালাগে বাৰু, কম পৰিমাণৰ পানী লাগিব, যিহেতু মোৰ নাৰিকলখিনিও কেঁচা নাৰিকলৰ গুড়ি, মানে শুকান নহয় আৰু শুকাই লোৱা নহয়। পিঠাগুড়িখিনিও সিমান শুকান নহয়। আপোনালোকে ইয়াত গুড়ৰ সলনি চেনিও দিব পাৰে, কিছুমানে চেনিও দিয়ে বাৰু, কিন্তু গুড় দিলে বেছি সোৱাদ হয়, সেইবাবে মই গুড়েই দিওঁ। আৰু কিছুমানে এইটো বস্তু নাসানাকৈও মাজত দিও দিব পাৰে, এনেকৈ মিহলি কৰি নলয়, কিন্তু মই এনেকৈ মিহলি কৰি লৈয়ে দিওঁ ইয়াতে। আৰু বাছ হৈ গ'ল, পানী আৰু নালাগে ইয়াত। এইখিনি বস্তুখিনি মোৰ মিহলি কৰা হৈ গ'ল। এতিয়া মই এইখিনি চালি ল'ম। কিছুমানে চালনি থাকিলে চালনিৰে চালিব, বা যদি এলুমিনিয়ামৰ খৰাহি থাকে এনেকৈও চালিব পাৰি। মই কিন্তু আজি এইখনেৰে চালিম, অলপ অলপকৈ এইখনেৰে ছাইডতে এনেকৈ মিহলি কৰি যাম। মই গুড়িটো এনেকৈয়ে চালি যাম, কাৰণ মোৰ খৰাহি আছে যদিও অলপ বেলেগ কামত ব্যৱহাৰ হৈ আছে, সেইকাৰণে মই এইখনেৰে এনেকৈ চালি ল'ম। আৰু এইখিনি চালোঁ মানে তাৰ আগতে মই পিঠাৰ বাবে মই যিটো পানীটো মই বহাই লওঁ, এইটো মই কৰি থাকিম। তাৰ আগতে মই পানীখিনি বহাই দিওঁ। প্ৰথমতে গেছটো অন কৰি লৈ ইয়াতে কুকাৰটোতে অলপ পানী উতলিবলৈ দিওঁ। আৰু মই ইয়াৰে কুকাৰৰ ঢাকনিখনৰ এইটো হুইচেলটো ওপৰৰ এইটো নালাগে, আৰু এইডাল ৰবাৰডালো নালাগে, এই দুটা মই খুলি থৈছোঁ। এতিয়া মই পানীটো উতলিব দিওঁ। সেইখিনি সময়লৈকে মই গুড়াখিনি চালি লওঁ, পানীটো উতলে মানে। এতিয়া মোৰ এইখিনি সম্পূৰ্ণকৈ ধুনীয়াকৈ চালা হৈ গ'ল। এইখনেৰে মই চালি শেষ কৰিলোঁ। এতিয়া মই বেলেগ এটা ষ্টেপলৈ যাম। এতিয়া মোক পিঠাটো বনাবৰ বাবে এনেকুৱা দুটা মই এই কফি কাপ এই দুটা লৈছোঁ, আৰু কাপ দুটাৰ ভিতৰত মই অলপ অলপ এনেকৈ এইখন সৰু কেঁচিৰে এনেকৈ ফুটাই দিছোঁ মাছখিনি। এইখন মোৰ পাকঘৰৰ কেঁচি, এইখন বেয়া কেঁচি নহয়। এইখন মই বেলেগ একো কামতে ব্যৱহাৰ নকৰোঁ, এইটো পাকঘৰতে ব্যৱহাৰ কৰোঁ। আৰু ইয়াতে এতিয়া মই দুটা কাপতে অলপ অলপ ঘি দি গাৰ্নিছ কৰি দিম। বেছি নালাগে ঘিটো আচলতে, এনেই পিঠা দুটা সোনকালে যাতে ফুলি আহে তাৰ বাবে
অলপ পিঠিৰে এনেকৈ দিলোঁ। মোৰ ইতিমধ্যে পানী উতলিছে। মই এতিয়া ইয়াতে এই গুড়িখিনি চাউলৰ গুড়িখিনি এনেকৈ বেছি জোৰকৈ দিব নালাগে বাৰু, অলপ অলপকৈ এনেকৈ দিলোঁ। মই এতিয়া ইয়াতে জুইটো অলপ কমাই থ'ম। মই এইটো ইয়াতে এইটো এনেকৈ এইটো ঢাকনিটো মই মাৰি ল'ব লাগিব। ঢাকনিটো মাৰি লৈ মই এইটো ইয়াতে এনেকৈ সোমাই দিম। আৰু মই ইয়াতে বাতি এটা দিলে দিব পাৰে, নিদিলেও নাই। বাতিটো দিলেও সোনকালে হয় বাৰু ঢাকনি হিচাপত। এইটো পটাপট হৈ যায়, বেছি দেৰি নালাগে। ইতিমধ্যে মই এইটো সিজে মানে মই আন এটা সজাই লওঁ। মোৰ এতিয়া প্ৰথমটো মিঠাটো হয় মানে মই দ্বিতীয় নম্বৰটো সজাই লওঁ এনেকৈ। এইটো হৈ গ'ল। সেইটো ইতিমধ্যে হ'লে চাগে মই চাই লওঁ। পটাপট হয় এইটোৰ পিছত সেইটোকে, সেইকাৰণে দুটা গিলাচ ল'ব লগা হয়। এতিয়া মোৰ এই পিঠাটো হৈ গ'ল। মই এতিয়া ইয়াতে দ্বিতীয়টো দিম আকৌ। এইটো মই এতিয়া খুলি চাই সেয়ে চাওকচোন কি সুন্দৰ হৈছে পিঠাটো। এতিয়া সেইটো হয় মানে মই আকৌ 3 নম্বৰটো এনেকৈ লৈ লওঁ। এইটো লওঁ মানে সেইটো হৈয়ে যায়। আৰু ওপৰত বাতিটো নিদিলেও কথা নাই। মই বাৰু দ্বিতীয়বাৰ দিয়াই নাই, প্ৰথমবাৰ এনেই হেৰিতে দিছিলোঁ বাৰু বাতিটো। এইটো হৈছে, এইটো মই এবাৰ খোলোঁ মানে আৰু সেইটো হৈয়ে যাব। এইটো খুলি সেইটো মই ভৰাই লওঁ মানে মোৰ সেইটো হ'লেই পটাপট হৈ যায়, বেছি সময় নালাগে, দেখাটো ভাল লাগে। মই এনেকৈ গোটেইকেইটা পিঠা বনাই লৈ আপোনালোকক চকুৰ ফালে আকৌ লগ হ'ম। এতিয়া মই বাকীকেইটা পিঠা বনাই লওঁ এনেকৈ। এতিয়া মোৰ শেষৰটো পিঠা মই বহাই দিছোঁ। এইটো তাৰমানে অলপ কম আছিল বোলে, অলপ খালী হৈ গ'ল। এইটো মোৰ পিঠাটো হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি এইটো নমাই লওঁ। গেছটো মই অফ কৰি দিলোঁ। এইটো মই এতিয়া নমাই আনো। এয়া মোৰ শেষৰটো এইটো। এয়া মোৰ কেইটা পিঠা হ'ল, 13টামান পিঠা হ'ল। 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13টা পিঠা হৈ গ'ল। এতিয়া মই পিঠাকেইটা ওলটাই দিওঁ। এইটো শেষৰটো আছিল, এইটো অলপ কম হ'ল বাকীকেইটাতকৈ। এইটো চাওক একেলগে গুড়ে নাৰিকল মিলি ধুনীয়া লগা হৈছেনে পিঠাকেইটা বাৰু। মাজত দি বনালে এনেকুৱা ডিজাইন নহয়, চাইজ নহয় আৰু সেইকাৰণে মই মাজত দিয়াতকৈ এনেকৈ বনাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোক লাইক কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইতিমধ্যে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। পিঠাকেইটা চাই কেনে পেলাই মোক জনাব বুলি আকৌ মই অনুৰোধ জনালোঁ। আজিলৈ তেনেহ'লে সকলোকে ধন্যবাদ জনাই মই আজিলৈ ইয়াতে মোৰ ভিডিঅ'টোৰ সামৰণি মাৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ লগত দেখা দেখি হ'ম। তেতিয়ালৈকে ধন্যবাদ।